হে গাইজ ৱেলকাম টু এই ৰুবুলৰ চেনেল দেই। ইয়াৰ নামটো কি আছিলে চেনেলৰ? আৰবি ৰুবুল ব্লগ। আৰবি ৰুবুল ব্লগ। তো আপোনালোকে যদি ইয়াৰ ভিডিঅ' চাই আছে তো অকণমান শ্বেয়াৰো কৰি দিব। তো ই নতুনকৈ খুলিছে অতি উৎসাহেৰে, তো আপোনালোকৰ মৰম অকণ লাগে আৰু। তো গাইজ আজি মানে ই মোক লগ পালে, তো আজি ক'লে আজি তোৰ হাতেৰে আজি ভিডিঅ'টো আৰম্ভ কৰ, তো ভিউজ কিমান আহে চাওঁ। তো গাইজ গতিকে মই ইণ্ট্ৰ'টো দি দিছোঁ আৰু বাকীডোখৰ দিছোঁ কেমেৰাটো আমাৰ ৰুবুলক। এটা সৰু সুৰা ভিডিঅ' মই আপলোড কৰি আছোঁ, আপোনালোকে চাব আৰু ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এই দোকান গৈছিলোঁ, কিবা আনিব গৈছিল নেকি? পইচা চইচা নাই, দিম এটা দিমে ভাত খাব পাওঁ। মই আকৌ মাংস চাংস নহ'লে ভাতেই খাব নোৱাৰোঁ। তহঁতৰ লগত মিলাই আমাৰ লাভ নাই। অকল এটা দিম আনিছে ভাত খাব। ইমান ভিক্ষা হৈ গ'লি নি বাপেৰে মাষ্টৰ চাহ গৈ কি হ'ল? কাক তই ভিক্ষাৰী কচোহে, এইটো বেয়া পাব লাগে নহয়। তোৰ বাপেৰে ইমান চাকৰি কৰে, তই অকল এটা দিমে ভাত খাব নহয়। তাৰ বাপেকে চাকৰি কৰে, একে ভিক্ষা কণী ভাঙি দিম আৰু চাবি। ই কি কৈছে যে ভাঙি চা, তই ভাঙি চা পাৰ যদি, তই পাৰ যদি ভাঙি চা, তই লেভেলটো চা আকৌ। কি হ'ল, দম নাই বুলি ভাবিছিল নি? দে ভাঙিলি নহয় দিম এতিয়া। ঘৰত দালি পানীয়ে ভাত খাবি, আমি যাওঁগে। দিনটো এনেই ভাঙিব, এতিয়া ঘৰত গৈ সুদাই সুদাই ভাত খাবগৈ লাগিব।